হেল্ল' গাইজ, বিউটি ছিক্ৰেট উইথ সন্ধ্যাৰাগিনী চেনেলটোলৈ মই সন্ধ্যাৰাগিনী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ পিছত আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে গাটো অলপ বেয়া আছিলে আৰু লগতে অকণমান প্ৰব্লেম হৈ আছিলে, সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাছিলোঁ। আকৌ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আপোনালোকে হয়তো মোৰ থাম্বনেইলটো দেখি গম পাইছেই। আহকচোন, গতিকে আজিৰ মোৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁ। আজি কেইদিনমানৰ পৰা আচলতে এটা বিষয় বহু চৰ্চা আহি গৈছে ইউটিউব vs টিকটকৰ ওপৰত। তো মই কেইটামান কথা ক'বলৈ আহিলোঁ, সাধাৰণ কেইটামান কথা ক'ম আপোনালোকৰ। যদি ইয়াৰ আগতে এটা মই কথা কৈ লওঁ, কিছুমানে ভিডিঅ'বিলাক ডিছলাইক কৰে। মই তেওঁলোকক ক'ব খুজিছোঁ, আপোনালোকে ডিছলাইকো কৰিব, মই বেয়া নাপাওঁ, কিন্তু ডিছলাইক কৰাৰ লগতে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে তোমাৰ ভণ্টি ভিডিঅ'টো এইখিনিত মই ভুল দেখিলোঁ, গতিকে মই ভিডিঅ'টো ডিছলাইক কৰিছোঁ বা এইখিনি শুধৰাবলৈ চেষ্টা কৰিবা, সেনেকৈ কৈ পিনে আপোনালোকে ডিছলাইক কৰিব। তেতিয়া মই যদি মোৰ কিবা ভুল হৈছে তেতিয়া মই জানিবও পাৰিম আৰু কিছুমান আৰু আচলতে শিকাও হ'ব কিবা এটা। সেইটো কাৰণে মই আপোনালোকক প্ৰথমে এই কথাটো কৈ লৈছোঁ। এতিয়া আচলতে টপিকটো আছিলে ইউটিউব vs টিকটকৰ ওপৰত। টিকটক বুলি ক'লে আচলতে বহু মানুহৰ মাইণ্ডত আজিকালি এনেকুৱা এটা নিগেটিভ মানে আহি গৈছে, থিংকিং আহি যায় যে টিকটক কৰা নেকি। কিছুমানে আচলতে মোকো কয় দেই, ময়ো টিকটক কৰোঁ কেতিয়াবা। তো কিছুমানে যেতিয়া দেখে বা কিবা, মই মোৰ ইউটিউব চেনেলটো আপলোড কৰিছিলোঁ, তাৰপিছত তাতে কোনোবা এজনে কমেণ্ট এটা দিছিলে। কমেণ্টটো তেওঁ ডিলিটো কৰিছে দেই। তেওঁ কৈছে, মই টিকটক ভিডিঅ' কৰা কিবা এটা এনেকৈ বুলি কৈছিলে, তুমিও টিকটক ভিডিঅ'হে কৰিছা নেকি, এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ কিবা কৰিবলৈ ইউটিউব চেনেলটো খোলা কোনো প্ৰয়োজন নাই বা কিবা এনেকৈ বুলি কমেণ্ট এটা দিছিলে। মই কথা এটা কওঁ এইখিনিতে, মই মেনশ্যন কৰি দিছিলোঁৱেই টিকটক ভিডিঅ'খিনি দিয়াৰ সময়ত যে আজৰি সময়ত মই কৰা কিছুমান কাম, কিছুমান কি কৰোঁ আহকচোন চাওঁ, সেনেকৈ বুলি দিছিলোঁ। আচলতে আজৰি সময় অকল মই যে টিকটকেই কৰি থাকোঁ সেইটো কথা নহয়, বেলেগো কাম থাকে, কিন্তু তাৰ মাজতে টিকটকো মাজে মাজে কেতিয়াবা কৰোঁ, ভাল লাগে কৰি পিনে, সেইটো কাৰণে কৰোঁ দিছিলোঁ। বেলেগ কোনো ধৰণৰ এনেকুৱা কথা নাই। কিন্তু এইটো টিকটক বুলি ক'লেই যি আজিকালি এইটো মনোভাৱটো আহিছে, আচলতে নিগেটিভ থিংকিংটো আহি যায় মনত। এইটো আচলতে মই এটা কথা কওঁ, ইয়াত টিকটকটো কোনো বেয়া বস্তু মানে টিকটকটো নহয়। যেনেধৰণৰ ইউটিউবটো ঠিক তেনেধৰণে টিকটকো এটা এপ, কিন্তু তাক মিছ ইউজ কৰি আছে কিছুমান ব্যক্তিয়ে, কিছুমান মানুহে তাক ভাল ব্যৱহাৰ কৰা নাই, যিসকলৰ কাৰণে আজি টিকটকটো বদনামত আহিছে বা কিবা ইউটিউবাৰসকলে ৰ'ষ্ট কৰিছে টিকটকাৰসকলক, আকৌ সেই ইউটিউবাৰসকলক ঘূৰাই টিকটক ভিডিঅ' বনাইছে টিকটকাৰসকলে তেওঁলোক ইউটিউবাৰসকলৰ ওপৰতো। আচলতে কি হয়, টিকটকটো কিছুমানে বহুত বেয়া ধৰণে ইউজ কৰিছে, সেইটো মই না বুলি নকওঁ। সেইখিনি কাম তেওঁলোকে কৰিব নালাগে, যি এনেধৰণৰ অশ্লীল নিজৰ কিছুমানে দেহ দেখুৱাই বা নিজৰ কিছুমান এনেধৰণৰ মানে পাৰ্চনেল কিছুমান হেৰি দেখুৱাই পিনি আচলতে ভিডিঅ' টিকটকত আপলোড কৰা দেখা যায়। সেইখিনি আচলতে তেওঁলোকে কৰিব নালাগে বাৰু, সেইটো ভুল কৰিছে। কিন্তু ইয়াৰ পৰিৱৰ্তেও যদি আপোনালোকে চায়, টিকটকত আচলতে বহুত মটিভেশ্যনেল স্পীচো আপোনালোকে পাব। তাত বহুত ধৰণৰ ভাল আপোনালোকে কথাও তাৰ পৰা জানিব পাৰিব। আচলতে ইউটিউবতো আচলতে এনেকুৱা বেয়া কিবা বা এনেকুৱা ধৰণৰ পোৱা যায়, কিন্তু টিকটকটো বেছি আহি গৈছে কেলৈকে, আজি টিকটকটো ট্ৰেণ্ডত আহি যোৱাৰ পিছত আচলতে প্ৰতিগৰাকী এনেকুৱা এগৰাকী আচলতে হয়তো ব্যক্তি নাই যোনে আজিকালি টিকটক নকৰে বা কিবা এনেকুৱা। সকলোৱে আজৰি সময়টো পাৰ কৰিবলৈ আজিকালি প্ৰায় টিকটকেই কৰে, কিন্তু টিকটকটোক সেইটো মই বেয়া বুলি ক'বলৈ নাযাওঁ। যিসকল ইয়ালৈ মানে টিকটকক লৈ অলপ নিগেটিভলি ভাবি আছে, মানে বহুতেই টিকটকটোক বেয়া বুলিয়ে ভাবে যে টিকটক কৰে এনেকুৱা তেনেকুৱা, টিকটক কৰে নহয় আমুক আকৌ এনেকুৱা ধৰণৰ কথা শুনিবলৈ পোৱা যায় দেই সাধাৰণতে। কিন্তু মই কওঁ, কোনো বেয়া কথা নহয়। যদি আপুনি ভালদৰে ইউজ কৰিব পাৰিছে টিকটকো ভাল, যদি আপুনি ভালদৰে ইউজ কৰিব পাৰিছে ইউটিউবো ভাল। দুইটাৰ জৰিয়তে নিজৰ প্ৰতিভা আচলতে দেখাব পাৰি। গতিকে মই টিকটককো বেয়া বুলি নকওঁ, ইউটিউবটোও বেয়া বুলি নকওঁ, মই দুইটা সমানেই কৰোঁ বুলি নকওঁ, ইউটিউবটোও কৰোঁ আৰু আজৰি সময় পালে মই টিকটকো কৰোঁ। মই টিকটক কৰিছোঁ বুলিয়ে মই টিকটকক ছাপোৰ্ট কৰিছোঁ সেইটো কথা নহয়। মোৰ যিখিনি আচলতে অনুভৱ, মই সেইখিনি বা মই যিখিনি বুজিছোঁ সেইখিনিৰ ওপৰতহে কৈছোঁ, যে কৈ গৈছোঁ আপোনালোকক যে
টিকটক কৰিলে কোনো এজন ব্যক্তি বেয়া হৈ নাযায় তেওঁ নিজৰ সন্মান বা যিখিনি কৰিলে তেওঁ সন্মান হানি নহয় বা তেওঁৰ ওপৰত কোনো ধৰণৰ এনেকুৱা যিসকল টিকটকাৰ এতিয়া চিঞৰি আছে যে মোৰ ভিডিঅ'টো ৰ'ষ্ট কৰা হৈছে আচলতে তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰিছে সেইটো কাৰণে ৰ'ষ্টাৰসকলে তেওঁলোকক ৰ'ষ্ট কৰিব পাৰিছে সেইখিনি সুবিধা আপোনালোকে তেওঁলোকক নিজেই দিছে গতিকে আপোনালোকে সেনেকুৱা ধৰণৰ ভিডিঅ' নবনাই আপোনালোকে ভাল বহুত মটিভেশ্যনেল কথাও ক'ব পাৰে বা আপোনালোকে কিবাখিনি কাম কৰিছে বা কিবা বনাই আপোনালোকে সেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আপলোড কৰিব পাৰে যাৰ দ্বাৰা আপোনালোকৰ কোনো সন্মানো হানি নহয় লগতে আপোনালোকে কোনো ৰ'ষ্টৰ সন্মুখীন হ'ব লগাও নহয় ইয়াৰ পিছত মই ৰ'ষ্ট যোনে ৰ'ষ্টাৰ চেনেল আছে তেওঁলোককো কেইটামান কথা কওঁ আপোনালোকে মানে কথাখিনি গাত পাতি নল'ব মই এটা কাৰণে কৈছোঁ আচলতে এনেকৈ ৰ'ষ্ট কৰাৰ পিছত এজন ব্যক্তি আচলতে বহুত ডিপ্ৰেশ্যনত কিছুমান মানুহে এনেধৰণে লৈ লয় নহয় কথা কিছুমান আচলতে সঁচাকৈ মানে তো একেবাৰে সোমাই যায় আচলতে ডিপ্ৰেশ্যনত ভুগি কিছুমান মানে পদক্ষেপ বাছি লৈগে কিছুমানৰ মাইণ্ডত মানে সেইখিনিকে খেলাই থাকে কিছুমানে গতিকে এনেকুৱা ধৰণেও তেওঁলোকক ৰ'ষ্ট নকৰিব যে তেওঁলোকে মানে কিছুমান পদক্ষেপ বাছি লগা হয় যাৰ কাৰণে মই আপোনালোকক এইটো অনুৰোধ জনাইছোঁ ৰ'ষ্ট কৰাটো সেইটো আজিকালি কৰেই মানে ৰ'ষ্ট কৰা মানে আচলতে ৰ'ষ্ট মানে কি আচলতে ধেমালিৰ জৰিয়তে আচলতে কোনো এটা ভিডিঅ' কোনোবাই বনাইছে তেনেকুৱা তো আপোনালোকে খালি এটা কথা মন কৰিব যাতে ব্যক্তিজনৰ এনেকুৱাকৈও যাতে আপোনালোকে ৰ'ষ্ট নকৰে যিটো তেওঁলোক একেবাৰে ডিপ্ৰেশ্যনত পৰি আচলতে কিছুমানে দেখা যায় কিছুমানে এনেকুৱা কৰে দেই সেইটো কাৰণে মই আপোনালোকক কৈছোঁ আৰু লগতে এইটো কথাও কওঁ দুইটাকেই মই সন্মান কৰোঁ টিকটক হওক ইউটিউব হওক কেলৈ কি টিকটকতো বহুতেই নিজৰ প্ৰতিভাৰে বহুত আগুৱাই যাবলৈ সক্ষম হৈছে ইউটিউবৰ জৰিয়তেও বহুতে নিজৰ প্ৰতিভাৰ জৰিয়তে আগুৱাই যাবলৈ সক্ষম হৈছে গতিকে মই দুয়োটাকে ছাপোৰ্ট কৰোঁ মই এই সাধাৰণ কথাকেইটাকে লৈ আজি মই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি মোৰ অনুভৱখিনি আপোনালোকৰ লগত মিলিছে নে নাই আপোনালোকে মোক জনাব যদি বেয়া পাইছে তেতিয়াহ'লে ডিছলাইকো কৰিব যদি ইচ্ছা যায় বা কিবা আৰু লগতে মোক কৈ দিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে এইখিনি তোমাৰ ভুল হৈছিলে কিন্তু ভণ্টি সেইটো কাৰণে এইখিনি মই ভিডিঅ'টো ভাল নাপালোঁ বা কিবা মই নিশ্চয় শুধৰ কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ নতুন ভিডিঅ'বিলাক আহি থাকিবলৈ আপোনালোকে সোনকালে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই